ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভালে আছে। আকৌ এবাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যোৱাকালি মাজুলী গৈছিলোঁ, তাৰে কেইটামান ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ, তাকে মই আপোনালোকৰ ওচৰত দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। চ' আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এতিয়া আমি ৰাজগড় হৈ মাজুলীলৈ গৈ আছোঁ। ইয়াতে মেলা এখন চলি আছে, আপোনালোকে চাবলৈ আহিব পাৰে ৰাজগড়ত। এয়া দুনাগুৰিত মাজুলী দলং চলি আছে, বনাই আছে। এয়া সৰু সৰু পোৱালীবিলাক, ষ্টুডেণ্টবিলাক পিকনিক খাবলৈ আহিছে। ফাইনেলি আমি এতিয়া গাত আহি পালোঁ, ধুনীয়াগুৰি গাত। বা এয়া নদী, এইফালে চৰাই, আপোনালোকক মই জুম কৰি দেখাম, আপোনালোকে দেখিবনে নাই জানো, দেখিছেনে? এয়া চৰাই, কি চৰাই বোলে এতিয়া যাব পৰা নাই, সেইকাৰণে আমি কাৰ্বিনৰ লগত এনেদৰে সৰিয়হ বাগানৰ ওচৰত থকা গাঁতৰ ওচৰত থকা সৰিয়হ বাগানত এনেদৰে খেলিলোঁ। ফেৰী যাবলৈ হ'ল, সেইকাৰণে মানুহবিলাক ফেৰীত সোমাইছে, গাড়ীবিলাক সোমাই দিছে ফেৰীত। Juno, hi. 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 Juno, hi. Duzonia, hi. Bye bye. আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। কোন আহিছে ভণ্টি?